নমস্কাৰ সকলোকে স্বাগতম জনাইছো অসমীয়া ৰং মিক্সচাৰ ইউটিউব চেনেললৈ। এইটো এটা ৰাজস্থানী ব্যঞ্জন যিটো দৈ আৰু বেচনৰ সহায়ত তৈয়াৰ কৰা হয়। আজি ভালেমান দিনৰ বিৰতিৰ অন্তত আপোনালোকৰ মাজলৈ লৈ আহিছো এই দৈ আৰু বেচনৰ ব্যঞ্জনৰ ৰেচিপিটো। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই ৰেচিপিটো তৈয়াৰ কৰিবৰ কাৰণে 5 মিনিটো সময় নালাগে, মাত্ৰ বস্তুখিনি আগতীয়াকৈ যোগাৰ কৰি ল'ব। প্ৰথমতে মই এটা সৰু সাইজৰ পিঁয়াজ, 4-5 ফুটামান নহৰু আৰু 2টা কেঁচা জলকীয়া একেবাৰে মিহি মিহিকৈ কাটি লৈছো। তেলত ফুৰণ দিবৰ কাৰণে মই লৈছো 1 চামুচ মগু দাইল, কেইটামান গোটা জিৰা, কেইটামান ক'লা সৰিয়হৰ গুটি আৰু কেইটামান গোটা ধনিয়া। মছলাৰ ভিতৰত লৈছো অকণমান জিৰা গুড়ি, অকণমান জলকীয়া গুড়ি, অকণমান গৰম মছলাৰ গুড়ি আৰু অকণমান ধনিয়া গুড়ি। একেবাৰে শেষত আমাক লাগিব 2 চামুচ বেচন, অলপমান দৈ আৰু জোখমতে নিমখ আৰু হালধি। প্ৰথমতে গেছৰ ফ্লেমটো ল' কৰি নিজৰ জোখমতে মিঠাতেল দি ল'ব। তাৰ পাছত ফুৰণৰ কাৰণে লোৱা সামগ্ৰীসমূহ একেলগে গৰম তেলত দি দিব। এতিয়া এইখিনি ৰঙা হোৱালৈকে ভালদৰে ভাজি ল'ব। এইখিনি ৰঙচুৱা হোৱাৰ পাছত ইয়াতে পিঁয়াজ, জলকীয়া আৰু নহৰুখিনি একেলগে দি দিব। এতিয়া সেইখিনিও কিছু সময় ভালদৰে ভাজি ল'ব। কিছু সময় ভজাৰ পাছতে ইয়াত একেলগে আটাইখিনি গুড়ি মছলা দি দিব আৰু লগতে আন্দাজমতে অকণমান হালধিও দি দিব। এতিয়া কিছু সময় ভজাৰ পাছতে ইয়াত বেচনখিনি দি দিব। যেতিয়ালৈকে বেচনখিনি ভালদৰে মছলাখিনিৰ লগত মিলি নাযায়, তেতিয়ালৈকে এইখিনি ভাজি থাকিব লাগিব। এয়া চাওকচোন মছলাখিনিৰ লগত বেচনখিনি ধুনীয়াকৈ মিলি গৈছে। এইটো ষ্টেজতে দৈখিনিও দি দিব। দৈখিনি যিহেতু অকণমান ডাঠ আছিল, গতিকে মই দৈৰ পেকেটটোতে অকণমান পানী সংযোগ কৰি ইয়াতে দি দিছোঁ। যদি আপোনাৰ দৈখিনিও ডাঠ হয় তেন্তে একেবাৰে কম পৰিমাণে অকণমান পানী সংযোগ কৰি দিব। দৈখিনি এতিয়া যিহেতু একেবাৰে গৰম গৰম মছলাখিনিৰ ওপৰত দি দিয়া হৈছে, গতিকে দৈখিনি ফাটি যোৱাৰ চান্স থাকিব পাৰে। গতিকে যেতিয়ালৈকে দৈত এটা উতল নাহে তেতিয়ালৈকে দৈখিনি নন ষ্টপ লৰাই থাকিব লাগিব। এয়া চাওকচোন লাহে লাহে দৈখিনি অকণমান উতলিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে নিজৰ জোখমতে নিমখ দি দিব। নিমখখিনি ভালদৰে মিক্স কৰি ল'ব আৰু এতিয়া ভাজিখনক অকণমান সময় উতলিবলৈ দিব। অকণমান সময় উতলাৰ পাছতে আপোনালোকে ভাজিখনৰ এটা খুব ধুনীয়া ৰং দেখিবলৈ পাব। এতিয়া ইয়াৰ ওপৰত দি দিব অকণমান কাটি লোৱা ধনিয়া। এই যে ভাজিখন অকণমান ডাঠ হোৱাৰ দৰে অনুমান হৈছে, তাৰ অৰ্থ এইটোৱে যে ভাজিখন আমাৰ ৰেডি হৈ গৈছে। এতিয়া এইখিনি আপোনালোকে ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। যদি কোনোবাই এই ৰেচিপিটো বনায়, তেন্তে খাবলৈ কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে ভিডিঅ'টো লাইক কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।